বোকাজান আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু নগাঁও ERC চিকিৎসালয়ৰ সহযোগত আজিৰ পৰা দুদিনীয়াকৈ অৰ্থাৎ 30 আৰু 31 জানুৱাৰীত বিনামূলীয়া চকু পৰীক্ষণ আৰু চিকিৎসা শিবিৰৰ আয়োজন কৰিছে। আজি জিনবাবা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত শিবিৰৰ প্ৰথম দিনা যথেষ্ট সংখ্যক ৰোগীয়ে চকু পৰীক্ষাৰ বাবে ভিৰ কৰা পৰিলক্ষিত হৈছে। আনহাতে 31 জানুৱাৰীত এই শিবিৰ স্থানীয় বৰজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ'ব বুলি ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে জানিবলৈ দিছে। আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বই সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে বিগত বছৰটো তেওঁলোকে এনে চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি ৰাইজৰ সমাদৰ পোৱাৰ প্ৰেৰণাতে এই বছৰো এই শিবিৰ অনুষ্ঠিত কৰি সকলোৰে সহযোগিতা কামনা কৰিছে। আৰু নগাঁও ERC চকু চিকিৎসালয়ৰ সহযোগত আমি দুদিনীয়াকৈ বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আমি আয়োজন কৰিছোঁ। বিগত বৰ্ষতো আমি এই চকু চিকিৎসা শিবিৰ আয়োজন কৰিছিলোঁ বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু যথেষ্ট মানুহৰ আমি সমাগম দেখিবলৈ পাইছিলোঁ। সেই গতিকে এইবাৰ আমি দুদিনীয়াকৈ আমি উক্ত শিবিৰ আয়োজন কৰিছোঁ। অহাকালিলৈ আমি বৰজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত প্ৰায় 11 বজাত আমাৰ উক্ত শিবিৰ আৰম্ভ হ'ব। গতিকে আমি বোকাজানৰ সকলো ৰাইজকে আহ্বান জনাইছোঁ, সকলোৱে আহি বিনামূলীয়াকৈ তেওঁলোকে চকু পৰীক্ষা কৰক আৰু ইয়াত তেওঁলোকে বিনামূলীয়াকৈ চকু পৰীক্ষা কৰিব পাৰিব। তেওঁলোকে উন্নত মানৰ ব্ৰেণ্ডেড চশমা 50% ডিছকাউণ্টত তেওঁলোকে লাভ কৰিব আৰু চকুৰ চানিসহ লেন্সসহ তেওঁলোকে অপাৰেশ্যন উপলব্ধ হ'ব অতি কম সময়ৰ ভিতৰতে। গতিকে বোকাজানৰ সকলো ৰাইজকে আমি আহ্বান জনাইছোঁ, তেওঁলোকে আহি উক্ত শিবিৰত আহি তেওঁলোকে চকু পৰীক্ষা কৰক। নিউজ ডেস্ক ৰিপৰ্ট বোকাজান।